হাই ফ্ৰেণ্ড, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল আৰু মোৰো ভালেই। সৰ্বপ্ৰথমে আপোনালোকলৈ কাতি বিহুৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আজি আপোনালোকৰ সন্মুখত পুনৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাওক। এয়া মোৰ বাইদেৱে আজি কাতি বিহু কেনেকেনো পালন কৰিছে তাকে অকণমান আপোনালোকৰ সন্মুখত দেখাওঁ বুলি লৈছোঁ। আমি গাঁৱৰ মানুহ, একদম গাঁৱৰ থলুৱা নিয়মেৰে আমি কৰোঁ আৰু যিবোৰ আমাৰ আজো ককাহঁতৰ দিনৰ পৰা যিবোৰ চলি আহিছে যেনেকুৱাকৈ তেনেকেই কৰিছোঁ। কোনো আধুনিকতাটো তাত নাই। তাকে এয়া বাইদেৱে কলপাত কাটিছে চাওক, চাকি আৰু শৰাইখন আগবঢ়াবলৈ আৰু চাকিৰ তলত দিবলৈ আমাক অসমীয়া মানুহৰ কলপাত লাগেই নহয় জানো। কলপাতৰ অনুপাতে আমাৰ কোনো পূজা পৰৱ হ'ব নোৱাৰে। তাকে তাইনো কেনেকৈ কৰে সেয়ে আপোনালোকৰ সন্মুখত অকণমানি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। তাই যেনেকৈ পাৰিছে আৰু যেনেকৈ তাই মনে গৈছে তেনেকেই কৰিছে। একো তাত আৰ্টিফিচিয়েল হেৰি লগোৱা নাই। এয়া আমদালি গাঠিছে তাইক তুলসী ভেটিটো সজাবলৈ। তাকে কেনেকৈনো কি কৰে, ইমান গহীনকৈ কৰি আছে দেখিছেনে? তাই কামবোৰ খুব গহীন আৰু গহীনাই কৰি ভাল পায়। তাই ডেকোৰেশ্যনৰ ক্ষেত্ৰত বৰ বেছি এটা অভিজ্ঞতা নাই বাৰু, কিন্তু যেনেকৈ পাৰিছে, যেনেকৈ মন গৈছে তাই তেনেকেই কৰি গৈছে। হ'লেও এনেই আপোনালোকক অকণমান দেখুৱাওঁ বুলিয়েই কৰিছোঁ। তাত ভুল নুবুজিব আৰু বেয়া কমেণ্ট প্লিজ নকৰিব। মই এনেই আপোনালোকক ওচৰত দেখুৱাইছোঁহে, কিন্তু তাত কোনো ভুলকৈ ক'বলগীয়া একো নকৰিব। এয়া তাই সন্ধ্যা লাগিল, চাকি দিব লৈছে, ৰেডি কৰিছে। তাকে এয়া শৰাই আগবঢ়াইছে। শৰাই মানে তুলসী ভেটিত সাধাৰণতে শৰাই হিচাপে শৰাই পতা নহয়, গোটেইখিনি একেলগে আগবঢ়াই দিয়া হয়। তাই এনেকেই কৰিছে। এয়া চাওক, প্লিজ মই আকৌ অনুৰোধ কৰিছোঁ, বেয়া কমেণ্ট নকৰিব। এনেকেই তাই কৰি গৈছে। তাইৰ কাতি বিহুটো কেনেকৈনো কৰিল, চাই কেনে পালে কমেণ্টত জনাব। আৰু এয়াই আছিল আজিৰ সৰু এই ভিডিঅ'টি, আৰু তাইৰ অকণমান স্মৃতি হিচাপে ৰাখি থ'লোঁ ভিডিঅ' আকাৰত। তাকে বেয়া নাপাব। শুভৰাত্ৰি।